মানাস নেশ্যনেল পাৰ্ক। আজি মই আহিছিলোঁ মানাস নেশ্যনেল পাৰ্কলৈ, এখন ৱৰ্ল্ড হেৰিটেজ ৰাষ্ট্ৰীয় উদ্যান, য'ত ব্লেক পেন্থাৰ, এশিঙীয়া গড়, বাঘ, বিভিন্ন জীৱ জন্তু, চৰাই চিৰিকটিৰে ভৰপূৰ এখন ৰাষ্ট্ৰীয় উদ্যান। আৰু আজি মানাস নেশ্যনেল পাৰ্কৰ মাজতে অনুষ্ঠিত হৈছিল মানাস ফেষ্টিভেল। মানাস ফেষ্টিভেলত অসমৰ বিভিন্ন ঠাইৰ পৰা বহু মানুহ আহি ভিৰ কৰিছিল। এখন সুন্দৰ ফেষ্টিভেল, য'ত মই এটা সুন্দৰ মুহূৰ্ত পাৰ কৰিছিলোঁ। আৰু আজি এই সুন্দৰ মুহূৰ্তবোৰ আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব, ভাল লাগিলে মৰম দিব। সকলোকে নমস্কাৰ, মোৰ নতুন ব্লগটোলৈ। মই আছোঁ বৰ্তমান মানাস ফেষ্টিভেলত। সকলোকে মানাস ফেষ্টিভেললৈ স্বাগতম জনাইছোঁ। এই দেখিছিলে কিমান মানুহ। আজি মানাস ফেষ্টিভেলৰ অন্তিম দিন, আৰু অন্তিম দিনা মই আহি উপস্থিত হৈছিলোঁ মানাস অভয়াৰণ্যত অনুষ্ঠিত হোৱা মানাস ফেষ্টিভেলত। এয়া মোৰ লগত আহিছে মোৰ বন্ধুসকল, অগণন মানুহ। এয়া ৰূপেন্দ্ৰ ওজা, আপোনালোকে চিনি পাইছে, মোৰ বন্ধু, মোৰ কেমেৰামেন। মানাস ফেষ্টিভেলত আহি আজি কি কৰিছোঁ চাই থাকক। বিজুদা আমাৰ লগত আছে, বিজুদা ভাল লাগিল আজি মানাস ফেষ্টিভেলত আহি। আমি আছো মানাস ফেষ্টিভেল অনুষ্ঠান, আজি লাষ্ট, আজি শেষ অনুষ্ঠান। প্ৰগ্ৰেম হৈ আছে বোলে, অনুষ্ঠান হৈ আছে, ভাল লাগিব। মানাস ফেষ্টিভেলৰ ভিতৰত সকলো বস্তু ভাল লাগিল। খুব সুন্দৰ এটা অনুষ্ঠান মানাস ফেষ্টিভেল। এইবাৰ মই প্ৰথমবাৰ আহিছোঁ, খুব ভাল লাগিছে। বিজুদা কেনেকুৱা লাগিল? ভাল লাগিল, মানে ভবাতকৈ বেছি। আপোনাৰ প্ৰথমবাৰ নাই, এইবাৰ ফাৰ্ষ্ট টাইম। বিজুদা প্ৰথমবাৰ আহিছে, আৰু আপোনালোকে বিজুদাক চিনি পাইছে চাগে। বিজুদা আমাৰ লাষ্টত দৌৰিছে। যে নহওক ভাল লাগিলে আজি মানাস ফেষ্টিভেলত আহি। মই প্ৰথমবাৰ আহিলোঁ, কেতিয়াও অহা নাছিলোঁ। বহুত মানুহ, আৰু মানুহৰ ভিতৰত ব্লগ বনোৱা ইমান সহজ নহয়, কাৰণ এটা চাউণ্ড পলিউশ্যন হয়, আৰু মানুহবোৰ হাঁহি থাকে, ভাবে এই কোন পাগল আহিলেতো। যে নহওক, পাগল বুলি ক'লেও মই মানে কেয়াৰ নকৰোঁ। মই মোৰ কাম কৰি যাম, আৰু কাম কৰিছোঁ, ভাল লাগিছে। আপোনালোকে মৰম দিব, মই জানো, কাৰণ আপোনালোকে মোক ভাল পায়, মৰম কৰে সকলোৱে। ভিডিঅ'বোৰ চাই থাকিব, ভাল লাগিলে মোক জনাব। সকলোকে নমস্কাৰ। মই একদম আমাৰ মানাস ফেষ্টিভেলৰ ভিতৰত সোমাই আহিছোঁ। ইয়াত মানুহ যথেষ্ট ভিৰ, সকলোৱে মিলি কেৱল মানুহ ভিৰত। খুব সুন্দৰ মেলা হৈছে। আজি ঘৰত যাই কাৰ গালি খাওঁ ঠিক নাই। আমাৰ ৰূপেন্দ্ৰ গালি খাব, আৰু ময়ো গালি খাম। ডাঙৰ বাল্টি এটা 50 টকা, ডাঙৰ 50 টকা, ফাইবাৰৰ থাল এখন 50 টকা, ফাইবাৰৰ চামুচ এখন 50 টকা, ফুলৰ টাব এটা 50 টকা, ফাইবাৰৰ বাতি এটা 50 টকা, হেঙাৰ 5ডাল 50 টকা, মানি বেগ এখন 50 টকা, গেছ লাইটাৰ এটা 50 টকা, ডাঙৰ কেঁচি এখন 50 টকা, খন্তি এখন 50 টকা, টিফিন বক্স এটা 50 টকা, মগ এটা 50 টকা, লেডিজ মানি বেগ এখন 50 টকা, ষ্টীলৰ চামুচ এখন 50 টকা। স্কিপ নকৰিব, মই মেলাৰ সম্পূৰ্ণ দৃশ্য আপোনালোক দেখুৱাম। ইয়াত বহুত মানুহ আহিছে। আজি শেষ মানাস ফেষ্টিভেল, অন্তিম দিন। ক'ত